কই এ কান্দি বেলা ওরা যাইতে ধরি না এ ভাল ভাল বস্তু তাক খাবালয় একো এটা নাখাই কি একো এটা নাখাই কি এই সকলোবোৰ দেখি ব্ৰাহ্মণ কি হৈ মৰেই মৰেই থাকে ঘৰৰ পৰা হতে মই হাই পিতাই কেহাৰ মাতো দিন আহিলো হাই পিতাই মোক বিচাৰি বলাই ঘূৰি ফুৰিছে মৃত্যুৰ সময় হল মৰাৰ আগ মুহূৰ্তত মই তোমালোকক এষাৰ কথা কৈ থৈ যাওঁ কি কথা জানাই পিতা মই যেতিয়া মহারাজ কথা এটা কওঁ অকণমান সময় দিয়া মোক প্ৰভু ভাবি চাওঁ অকণমান সময় দিয়া মোক প্ৰভু এ হবা বুলি খুব ৰাজিতে অনুমতি দিয়া একমনে নাৰায়ণ হে প্ৰভু নাৰায়ণ
হেনকালে দাৱাল আহি উপস্থিত তিনচুকীয়া চৰিত কথা ও দাৱালে দাখন দাঙিব নৰহত্যা কৰি পাপ কৰা কি কাৰণ কি পাপৰ ফলে তোমাৰ কুষ্ঠ ৰোগ হয় সেই কথা তোমাক মই কহিব বুজাই শুনা ৰজা খুব ৰজি ও গংগাধৰ নামে এৰি থৈ অহা শিশুটোৱে এই হলা তুমি আৰু যিজনী কন্যাক গংগাধৰে ভুৱাৰ হাতত গতাই দিছিল তেওঁ কোন জানা তেওঁ হল তোমাৰ বৰ্তমানৰ ভাৰ্যা আচলতে তোমালোক দুই হলা ভাই ভনীক বিয়া কৰাই তোমাৰ কুষ্ঠ ৰোগ হয়
সেই কথা তোমাক মই কহিলো বুজাই শুনা ৰজা শুভ্ৰজিৎ যিটো শিশুক তোমালোকে বলি দিবৰ বাবে আনিছিলা তেওঁ কোন জানা তেওঁ হল গংগাধৰৰ সৰু পুত্ৰ নাম তাৰ নয়নমণি আচলতে তোমালোক চিনি হলা ভাই ভনী আচলতে তোমালোক চিনি হলা ভাই ভনী আচলতে তোমালোক চিনি হলা ভাই ভনী